हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আমি জানিম যে কাইন মাষ্টাৰৰ ৱাটাৰমাৰ্ক ফ্ৰীতে কেনেকৈ ৰিমুভ কৰিব পাৰি। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আপোনালোকে চাই আছে এছামিজ গান প্ৰ'। যেতিয়া আমি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি কাইন মাষ্টাৰটো অ'পেন কৰোঁ, তেতিয়া আমি এটা ৱাটাৰমাৰ্ক দেখিবলৈ পাওঁ। আৰু এই ৱাটাৰমাৰ্কটো ৰিমুভ কৰিবলৈ হ'লে আমি পে'মেণ্ট কৰিব লাগে। তো প্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা কাইন মাষ্টাৰটো আনইনষ্টল কৰি দিব। তাৰপিছত আপুনি গুগলত যাব আৰু গুগলত যাই চাৰ্চ কৰিব কাইন মাষ্টাৰ মোড ডিজনিবিট এপিকে ডাউনলোড। আপুনি দেখিবলৈ পাইছে যে ইয়াত তলত আহি গৈছে আৰু আপুনি এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াত প্ৰথমতে আপুনি এটা লিংক দেখা পাব, এই লিংকটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল কৰি তললৈ যাই থাকিব। আৰু ইয়াত গো ডাউনলোড পেজ আহি গৈছে, আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল কৰি যাই থাকিব আৰু ইয়াত যিটো আপুনি 4 নম্বৰ অপশ্যনত দেখা পাইছে কাইন মাষ্টাৰ মোড 4.142 XX 74 MB, এইটোত আপুনি ক্লিক কৰি দিব আৰু এইটো ডাউনলোড কৰি ল'ব। ইয়াত দেখিছে ডাউনলোড হৈ আছে। তো ফ্ৰেণ্ডছ, আপুনি দেখিবলৈ পাইছে যে আমাৰ এই ফাইলটো ডাউনলোড হৈ গৈছে। তো ফ্ৰেণ্ডছ, আপুনি এনেকুৱা ডাউনলোড হৈ যোৱাৰ পিছত ফাইলটো অ'পেন কৰিব আৰু এই ফাইলটো আপুনি ইনষ্টল কৰি ল'ব। তো ফ্ৰেণ্ডছ, ফাইলটো যেতিয়া ইনষ্টল হৈ যাব তেতিয়া আপুনি ইয়াৰ পৰা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনাক এই এপ্লিকেশ্যনটোৱে কিছুমান পাৰ্মিশ্যন খুজিব, আপুনি এই পাৰ্মিশ্যনসমূহ এলাউ কৰি দিব আৰু ইয়াত অ'পেনত ক্লিক কৰিব। আকৌ এবাৰ অ'পেনত ক্লিক কৰিব। তাৰপিছত আপুনি যিটো ফাইল এডিট কৰিবলৈ বিচাৰে বা ভিডিঅ' এডিট কৰিব বিচাৰে সেইটো অ'পেন কৰি ল'ব আৰু আপুনি ইয়াত দেখিবলৈ পাইছে যে ইয়াত ৱাটাৰমাৰ্ক ৰিমুভ হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।